হেল্ল' এভৰিৱান, কেনে আছে? আশা কৰোঁ সকলোৰে ভাল। মোৰো ভালেই। আজি আমি গৈ আছোঁ নেঘেৰটিং শিৱ মন্দিৰলৈ। যিহেতু আজি ছানডে অকণমান ঘূৰি ফুৰা যাওক আৰু আমি ওলালোঁ চাৰিও, দীপক, মণিকা আৰু আমি দুয়ো। আৰু এতিয়া আমি গৈ আছোঁ, লগতে আপোনালোককো দেখাই থাকিম। আৰু আপোনালোকে কোনে কোনে আহি পাইছে বাৰু নেঘেৰটিং শিৱ মন্দিৰলৈ? মই কিন্তু এইবাৰ প্ৰথমবাৰ আহিছোঁ। আৰু যোনে যোনে অহা নাই মোৰ ভিডিঅ'তে চাই ল'ব আৰু যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। চিনেৰীটো চাওকচোন, ইমান ধুনীয়া। চাৰিওফালে বাগান আৰু বাগানৰ মাজে মাজে সেই লঠঙা গছবোৰ, যিহেতু এতিয়া ফাগুন মাহ। আৰু এতিয়া আমি আহি পালোঁহি নেঘেৰটিং শিৱ দৌললৈ। আৰু এটা কথা সাৱধান কিন্তু দেই, ইয়াত কিন্তু বহুত বান্দৰ আছে। আৰু লগ পাই আছোঁ, এতিয়া যদি মই মোবাইলটো এনেদৰে ভিডিঅ' কৰি থাকোঁ, মোবাইল হাতৰ পৰা বান্দৰে লৈ ক'ৰবাত পোৱাবহি। আৰু এই ষ্টেপটো পাৰ হৈ লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু এয়া দেখিছেনে, চাৰিওফালে কেৱল বান্দৰ। আৰু খুব সাৱধানকৈ আহিব। কিবা যদি আপোনালোকে বস্তু আনে, ভালদৰে আনিব আৰু নহ'লে বান্দৰে টানি লৈ গুচি যাব। আৰু এই আমিও বান্দৰৰ কাৰণে কিবা খাবলৈ আনিছোঁ বাৰু, কল। আৰু আমি সোমাই যাওঁ এতিয়া। আৰু এই শিৱদৌলটোৰ প্ৰতিষ্ঠাতা আছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। আৰু আমি চাৰিওৱে চাকি ধূপ জ্বলালোঁ। আৰু এতিয়া এই বান্দৰবোৰক দেখিছেনে, কল দিছোঁ কেনেকৈ জঁপিয়াই একেবাৰে দৌৰি দৌৰি আহিছিল। আৰু এতিয়া এই চাৰিওফালে দৃশ্যটো চাওকচোন, ইমান ধুনীয়া, একদম নিজান এটা পৰিৱেশ। একেবাৰে বহুত চাফ চিকুণকৈ ৰখা হৈছে বাৰু মন্দিৰটো। আজি বেছি মানুহ ভিৰো নাছিল, নিশ্চয় সোমবাৰে বেছি ভিৰ হয়, আজি যিহেতু দেওবাৰ। আৰু ইমান নিজান পৰিৱেশ। ভয় লাগে নহয়। আৰু এতিয়া আমি ওলাই যাওঁ। আৰু এতিয়া বাহিৰে বাহিৰে আমি গৈ আছোঁ মণিকাহঁতৰ ঘৰলৈ। মণিকাহঁতৰ ঘৰ দেৰগাঁৱত। আৰু তাৰ ওচৰতে হয় মোৰ ফ্ৰেণ্ড গিৰ্জা হৈছে আকৌ মোৰ হাজবেণ্ডৰ ভণ্টিও হয়। আৰু এতিয়া গৈ থাকোঁ, তাইকো দেখুৱাম। আৰু এইটো আৰু এয়া চাওকচোন, একদম সৰুকালত যে আমি চিলা উৰাইছিলোঁ বতাহত, সেই দিনবোৰলৈ মনত পৰি গ'ল। আৰু এয়া পালোহি গিৰ্জাহঁতৰ ঘৰ। এই তাই বিচাৰি ৰৈ আছিলে। ইমান দিনৰ মই লগ পালো। ক'ত গ'ল পোৱালি? পোৱালি এফালে গৈছে। লাজ কৰিছে। ভনীয়েকৰ ঘৰলৈ আহিছে। ভনীয়েকে ন ভণ্টি এইটো হেৰি বিয়া পাতি আৰু ল'ৰা ডাঙৰ হ'ল। নিগম বেটা